হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ। আজি বহুত দিন বিৰতিৰ অন্তত মই ইউটিউবৰ মাজলৈ আহিছোঁ। যিহেতু মই এজন চৰকাৰী কৰ্মচাৰী, তো কিছু চৰকাৰী ব্যস্ততা আৰু কিছু ঘৰুৱা সমস্যা, ঘৰুৱা ব্যস্ততাৰ কাৰণে মই এই ইউটিউবত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। যদিও আজি মই এটা আল্টিমেট ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেই বিষয়টো হ'ল আজি অসমীয়া গহনা, অৰ্থাৎ কেঁচাখন। বৰ্তমান সময়ত এই অসমীয়া গহনা খুব জনপ্ৰিয়। গতিকে এই অসমীয়া গহনা অসমৰ এখন জিলাত, নগাঁৱত, ৰন্থলীত কেনেকৈ বিশেষভাৱে এই অসমীয়া সোণ কেঁচাখন প্ৰস্তুত কৰা হয় আৰু সেই কেনেকৈ এই অসমীয়া সোণ নিৰ্মাণস্থলী কেন্দ্ৰলৈ মই আপোনালোকক লৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চাই থাকক, দেৰি নকৰোঁ, বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গুৱাহাটীৰ ফালৰ পৰা যদি আপুনি আহে, তো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে যি নৱনিৰ্মিত DPS, এই DPSৰ পৰা হাফ কিলোমিটাৰমান গ'লেই আপুনি এনেকৈ ইমান খুব ধুনীয়া দুটা তোৰণ দেখিব, আদৰণি তোৰণ। আৰু এই তোৰণ দুটাত একচুৱেলি লিখাই আছে, তোৰণ দুটাত আপুনি গমেই পাব, তোৰণ দুটাত লিখাই আছে যে ৰন্থলীলৈ আদৰিছোঁ জনপ্ৰিয় অসমীয়া গহনাৰ নিৰ্মাণস্থলী ওপৰপাথৰী, নগাঁও। তো ইয়াৰ পৰা যদি আপুনি আধা কিলোমিটাৰ, অলপমান বেছি হ'ব, আধা কিলোমিটাৰমান গ'লে আপুনি তেখেতে ৰাইট টাৰ্ণ ল'ব লাগিব। আকৌ দুটা আপুনি চাৰিআলি পাব, ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ লৈয়ে আপুনি এয়া দেওধৰ চাৰিআলি পাব। আৰু এই দেওধৰ চাৰিআলিৰ বাওঁফালে বাপুজি হায়াৰ ছেকেণ্ডেৰী বা এনেকৈ কিবা জ্বলা এনেকৈ পায়। আৰু এইফালে সোঁফালে গ'লে আপুনি হাইৱে পাব আকৌ। আৰু ইয়াৰ পৰা চিধা 1 কিলোমিটাৰমান গ'লেই আপুনি ৰন্থলী পাব। আৰু মই বৰ্তমান ৰন্থলীলৈ বাইকেৰে যাত্ৰা কৰি আছিলোঁ দেই। ৰন্থলীৰ গহনা, মই এতিয়া ৰন্থলী পাই গ'লোঁ। এই ৰন্থলীত মেজাংকুৰি জুৱেলাৰী, খুব অসমীয়া গহনা নিৰ্মাণ এটা প্ৰতিষ্ঠান। কেৰুমণি, তো এ ব্ৰেণ্ড অফ আছামিজ জুৱেলাৰী, কেৰুমণি, তো অলংকাৰ, তো এনেকুৱা বিভিন্ন ধৰণৰ আপুনি জুৱেলাৰী দোকানবিলাক দেখা পাব, য'ত আপুনি পাব জুৱেলাৰী পাব, অসমীয়া গহনা কেঁচাখন পাব আপুনি। এইখনেই হ'ল মেইন, মই য'ত আহিছোঁ, দুগদুগী স্বত্বাধিকাৰীলৈ কথা পাতি, এই দুগদুগী। হেল্ল' বন্ধুসকল, মই আজি উপস্থিত আছোঁ ৰন্থলীৰ এখন খুব উল্লেখনীয় অসমীয়া গহনা নিৰ্মাণস্থলী কেন্দ্ৰ এটা দুগদুগী। আৰু দুগদুগীৰ যি আমাৰ মানে স্বত্বাধিকাৰী আমাৰ উৎপল দাক লগ পাই খুব ভাল লাগিল। সেই উৎপল দাক লগ পাই ইমানেই ভাল লাগিল, তেখেতৰ কথা, তেখেতে আমাক অহাৰ লগে লগে চাহ তাহ এইবিলাক চব দিছে। তেখেতক বহুত বহুত ধন্যবাদ মোৰ তৰফৰ পৰা। তাতোকৈ ডাঙৰ কথাটো হ'ল কি, উৎপল দা, আপুনিতো ইয়াত দুগদুগীৰ যি এটা খুব উল্লেখনীয় প্ৰতিষ্ঠান অসমীয়া গহনা নিৰ্মাণস্থলী, তো এই অসমীয়া গহনাৰ আপোনাৰ ইয়াতে বিভিন্ন, মই দেখিছোঁ ঘৰত আহি আচলতে তেখেতে বিভিন্ন ধৰণৰ ৰিৱাৰ্ড পাইছে, বিভিন্ন তেখেতক সম্ভাৱনা জনাইছে। গতিকে উৎপল দা, আপোনাৰ এনেকুৱা কি কি ঠাই আছে, মানে ক'ত আপোনাৰ এই প্ৰতিষ্ঠানটো ক'ত আপোনাৰ আছে, মানে চেণ্টাৰ আছে ক'ত? দুগদুগী নগাঁৱত আছে, নগাঁও কলেজৰ ক্লবটাৰৰ লগতে। গুৱাহাটীত আছে, আৰু গুৱাহাটী ক'ত আছে? গুৱাহাটী চানমাৰীত আছে, আৰু যোৰহাটত আছে গড়ালি উলবালিবাদ ৰোডত, মৰিগাঁৱত আছে মেইন থানা ৰোডত কোৱালিটি হোটেলৰ লগতে, তেজপুৰত চিভিল চাৰিআলি কাৰ পাৰ্কিঙৰ অপজিট। আৰু এইপিনে যদি আমি যাওঁ লখিমপুৰত আছে গাৰ্লছ হাইস্কুল ৰোড, মেপল লিভৰ অপজিট। আৰু ডিব্ৰুগড়ত যদি যোৱা হয়, ডিব্ৰুগড়ৰ ফালে খলিহামাৰী ষ্টেট বেংকৰ লগতে, যোৰহাটৰ গড়ালি উলবালিবাদ, তেনেকৈ বিভিন্ন ঠাইত আছে। আৰু দুগদুগী ব্ৰাঞ্চ আহি আছে বিভিন্ন ঠাইত, গম পাইছোঁ। আৰু আজি এইটো কথাও গম পাইছোঁ যে মই বিভিন্ন ঠাইত, মই যেতিয়া ৰন্থলীত, মানে কি কয় এইটো, ৰন্থলীত এই চাৰিআলি হয় নেকি, এইটো দেওধৰ চাৰিআলি, সমগ্ৰ দেওধৰ চাৰিআলিত মই তেতিয়া সুধিছিলোঁ যে এনেকুৱা কিয়, কৈছে যে উৎপল বনিয়াৰ অসমীয়া গহনাৰ যি নিৰ্মাণ, এই অসমীয়া গহনাত এটা বিশেষ নাম আছে অসমত, মানে গোটেই অসমত। তো যি নহওক, অসমৰ যিটো অসমীয়া কালচাৰ, অসমৰ যিটো সংস্কৃতি, অসমৰ যিটো ঐতিহ্য, অসমৰ যিটো পৰম্পৰা, এই অসমীয়া গহনাক এক নতুন ৰূপ দিছে আচলতে উৎপল দাক এই চেগতে অসমীয়া জাতিৰ যি মান আৰু স্বাভিমান তেখেতে ৰক্ষা কৰি থকা বুলি ক'ব লাগিব। বেছি কোৱালে আমাৰ মানে কম কোৱা নহয়। আচলতে কথাটো হ'ল কি, তেখেতে আৰু মই আপোনাক দেখুৱাব চেষ্টা কৰিছোঁ আচলতে উৎপল দাৰ এই ইয়াতে ঘৰতে আপোনাৰ গোটেইখিনি ইয়াত তলত হয়, কেনেকৈ তৈয়াৰ কৰা হয় অসমীয়া গহনা, সেইখিনি মই আপোনালোকক দেখুৱাম। আৰু তাৰ আগতে মই আপোনালোকক উৎপল দাক আচলতে যি
মানে মহানতা মই অহাৰ আগতো অলপ দেখিছোঁ মানে কেইজনমান মানে ককাই ৰৈ আছে ইয়াতে তেখেতৰ যি মহানতা আছিলে সলগিব লাগিব আৰু লগতে মই তেখেতৰ বিভিন্ন বিভিন্ন ধৰণৰ তেখেতে আৰু ক'ৰবাত এনেকুৱা আপোনাক মানে ইণ্টাৰনেশ্যনেলি বা নেশ্যনেলি আপোনাক কিবা এনেকুৱা সন্মান দিছে নেকি? আছে মোৰ 14 তাৰিখে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কথা কৈছোঁ আৰু ইতিমধ্যে আৰু কেইবাটাও প্ৰগ্ৰেছিভত আছে কেৱল সময়ত গম পাব। হয় নিশ্চয়। আৰু আগতেও বহুত তেখেতে মই আহি ঘৰটোত দেখি এনেকুৱা দেখিছোঁ মই চাৰিওফালে একদম তেখেতক জনোৱা গতিকে আপোনালোক মই দেখুৱাম মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও তো তেখেতক উৎপলক সঁচাকৈ তেখেতৰ হাতত সময় নাই এই বহুমূল্য সময় দিয়াৰ কাৰণে তেখেতক গুৱাহাটীৰ পৰা আহি আছোঁ সোমাইছোঁ তেনেকুৱা আমি গুৱাহাটীৰ হাজো হয় তো মই কৰ্মসূত্ৰে মই DGP অফিচত কাম কৰোঁ যিয়েই নহওক আৰু মই আচলতে ভবা নাছিলোঁ যে এটা এনেকুৱা ধুনীয়া এটা মই পাম কিন্তু মোৰ মানে সহধৰ্মিনী ইয়াত কিবা এটা ট্ৰেইনিঙত অহাৰ কাৰণে মই ৰন্থলী খুব নাম শুনি আছিলোঁ। মই গম পাইছোঁ মোৰ স্কুলতে আচলতে মই সেইখনৰ পৰাই পঢ়িছিলোঁ বৰবাথুৰ অভিজিত উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পৰাই মই বাকী যি পঢ়া শুনাৰ জীৱন তেনেকৈ ইয়াৰ পৰাই ওলাই যোৱা তো বাকী যি নহওক আচলতে খুব ধুনীয়া লাগিছে দেই উৎপলা মই পৰিৱেশটো গোটাই দেখুৱাম মোৰ আমাৰ ইউটিউবাৰসমূহ মোৰ যিসকল আছে সকলোকে মই আচলতে ঘৰৰ পৰিৱেশ দেখুৱাম তেখেতে আচলতে ইমান কম বয়সত বুলিয়ে ক'ব লাগিব দেখাত বহুত বয়স যেন লগা নাই এইখিনি কম বয়সতে 33 আৰু মোতকৈও সৰু বহুত গতিকে এনেকুৱা কম বয়সত তেখেতে এনেকুৱা এটা মানে কাম কৰিছে নাম লৈছে বা এষ্টাব্লিছ হৈছে বা দিনে হওক বিশেষকৈ অসমীয়া গহনাৰ অসমীয়া জাতিৰ যি পৰম্পৰা ঐতিহ্য আছে অসমীয়া গহনা 2000 বছৰ অধিক পুৰণি ইতিমধ্যে মোক কেইবাখনো কিতাপত প্ৰমাণ কৰিছোঁ দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট অসমীয়া গহনা গাঁথৰিৰ বুৰঞ্জী সেইবিলাকক মই প্ৰমাণ কৰিছোঁ যে অসমীয়া গহনা ইতিহাস যে পাথৰৰ প্ৰতিপত্তি 5-6 শতিকাৰ পৰা আৰম্ভ হ'ব কালিকা পুৰাণ বিষ্ণু পুৰাণ ব্ৰহ্মপুত্ৰ পুৰাণ ক'ত আছে বা শংকৰদেৱৰ কীৰ্তন ঘোষাত থকা হওক বা ৰত্নালী পুথিত থকাত হওক বা আমাৰ বিভিন্ন আচলতে যিবিলাক আপুনি লিখিছে মোৰ আচলতে 5খন মোৰ নিজে লিখা বহুত ধুনীয়া দেই মই মোৰ সমূহ দৰ্শক এইটো জনাব বিচাৰিছোঁ কিতাপখনৰ নাম আপুনি ক'ব নেকি? দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট তাত হিষ্টৰিকেলি প্ৰুফ আছে 2000 বছৰ ইতিহাস তাৰপিছত এখন আছে অসমীয়া গহনা গাঁথৰিৰ বুৰঞ্জী আৰু 3 নম্বৰখন আছিলে একাজলি মৰমপুৰ অপেক্ষাত কবিতা পুথি আছিলে 4 নম্বৰখন আছিলে আমাৰ ইন্দ্ৰবুনে যি আমাৰ হয় তেখেতৰ ওপৰত সম্পূৰ্ণৰূপে এখন লিখা হৈছিলে গোটেই জীৱনীটো আছিলে হালধীয়া চৰাই বা ইন্দ্ৰবুনে বৰ্তমান লিখা আছিল আৰু 5 নম্বৰখন অলপ দিনৰ আগতে মুক্তি লাভ কৰিছে সেইখন হৈছে এদিন ইন্দ্ৰখন এখন কবিতা পুথি। তাৰমানে আমি আৰু এটা কথা গম পালোঁ তাৰমানে এখেতে এজন মানে যুৱ ব্যৱসায়ীয়ে নহয় আচলতে এজন সাহিত্যিক। তো উৎপল দা আপোনাৰ বিষয়ে কি ক'ম? অসমীয়া এই সম্পদসমূহৰ ভিতৰত আটাইতকৈ উল্লেখনীয় সম্পদ হ'ল অসমীয়া গহনা যাক আমি কেঁচা সোণ নামেৰে জানো বা জনপ্ৰিয় আৰু ই অসমীয়া সংস্কৃতিৰ অসমীয়া জাতিৰ এটা অতি গৌৰৱৰ অংশ। অসমীয়া এই গহনাৰ ভিতৰত অতি জনপ্ৰিয় কেইবিধমান গহনা যেনে সোণৰ কাণফুলি লোকপাৰ কেৰু থুৰীয়া জাংফাই দীঘল কেৰু চনা বা মাকৰি আৰু যে হাৰ আছে হাৰৰ ভিতৰত যেনে গলপতা সাতসৰী জোনবিৰি বেনা গেজেৰা ঢোলবিৰি দুগদুগী বিৰিমণি মুকুতামণি পোৱালমণি শিলিখামণি আদি বিভিন্ন ধৰণৰ আৰু আঙুঠিৰ ভিতৰত যেনে শেনপতা হৰিণ চকুৱা জেঠী নেজিয়া আছে তাৰপিছত বাখৰ পতা বিভিন্ন ধৰণৰ তেনেকুৱা আৰু এটাকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল কি আচলতে এইসমূহ হাতেৰে নিৰ্মাণ কৰা কোনো মেচিনেৰী ভাৱে নহয় আৰু যে আপোনালোকক মই দেখুৱাই আছোঁ এইসমূহ দুগদুগীৰ নিজা প্ৰতিষ্ঠানত দুগদুগীৰ নিজৰ কাৰখানাত মানে হাতেৰে নিৰ্মাণ কৰা হয় আৰু এইসমূহ তাত থকা যিবিলাক কাম কৰা কৰ্মচাৰী তেখেতসকলে এই নিজৰ হাতেৰে এইসমূহ ইমান ধুনীয়া ধুনীয়া অসমীয়া গহনা বা কেঁচা সোণ নিৰ্মাণ কৰিছে। দুগদুগীৰ ফালৰ পৰা যিবিলাক আমাৰ অসমীয়া গহনা অসমীয়া যি বিভিন্ন ধৰণৰ গহনা যি বনোৱা হয় সেই নিৰ্মাণস্থলীত মই উপস্থিত আছোঁ বৰ্তমান দুগদুগীৰ আৰু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে এই গহনা কেনেকৈ মানে বনোৱা হয়। বিভিন্নজন আছে ইয়াত বিভিন্নজন কাৰিকৰী ব্যক্তি আছে ইয়াত বনোৱা গতিকে তেখেতসকলক মই দেখুৱাব বিচাৰিছোঁ তেখেতসকলে কেনেকৈনো এই অসমীয়া গহনা নিৰ্মাণ কৰে আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। দাদা আপুনি ইয়াত কিমান বছৰৰ পৰা বনাই আছে? আচলতে এনেকৈ নিৰ্মাণ কৰা হয় এই অসমীয়া যি ৰন্ধলীৰ এক বিখ্যাত অসমীয়া গহনা যি নিৰ্মাণ কৰা হয় এই এনেকৈ নিৰ্মাণ কৰা হয়। আমি দাদা এজনক সুধিম দাদা আপুনি ইয়াত কিমান বছৰৰ পৰা কাম কৰি আছে? মোৰ ইয়াত আপোনাৰ 15 বছৰ হৈ গ'ল। 15 বছৰ হৈ গ'ল আচলতে আপুনি এইবিলাক নিৰ্মাণ কৰা অলপ কিছু ক'ব নেকি কেনেকৈ কি কৰা হয়?
আমাৰ অসমীয়া গহনাবিলাকতো কেনেকৈ প্ৰডাকশ্যন হয় বহু মানুহে জানেই বৰ্তমান। এতিয়া হয়। অসমীয়া গহনাটো হয়। অসমত যথেষ্টখিনি বিখ্যাত। হয় আৰু আপোনাৰ অসমীয়া গহনা আমাৰ সোণৰ ওপৰতে তৈয়াৰ হয়। হয় আপোনাৰ আমি এতিয়া ফ্ৰেমিঙৰ কাম কৰি আছোঁ। হয় ফ্ৰেম হোৱাৰ পিছত পেলাই আপোনাৰ পাথৰ ছেটিংছ কৰিব। এইটো ইয়াত ফ্ৰেমটো ইয়াত ফ্ৰেমটো হৈ কেনেকুৱা ষ্টাইলটো হয়, ডিজাইনটো কেনেকুৱা হ'ব, ডিজাইনটো বনাই আছে এইটো এতিয়া বৰ্তমান মেচ বনাই আছোঁ আপোনাৰ মেচ ছেট। হয় এইটো মেচ ছেট বনাই আছোঁ। এইটো ফিনিচিং এনেকুৱা হ'বগৈ। হয় ইয়াত চিলনি কৰা নাই খালি। তাতে ফিনিচিং এইবিলাক ফিনিচিং কৰি আছে এইবিলাক ছাইডৰ কৰ্মচাৰীবিলাকে। এনেকৈ আমাৰ অসমীয়া গহনা তৈয়াৰ হয়। হয় হয় হয়। তো মই দাদাজনে ক'লে যে কেনেকৈ নিৰ্মাণ কৰা হয়, আচলতে মই কথা আপোনালোক দেখুৱাব বিচাৰিছোঁ মই কেনেকৈ এফালৰ পৰা এই দুগদুগীৰ যি নিৰ্মাণস্থলী য'ত বনোৱা হয়, বিভিন্নজন ইয়াত মানে কাম কৰা ব্যক্তি, বিভিন্নজনে যিবিলাক সোণৰ গহনা বনোৱা হয়, এই বনোৱা বিভিন্নজন ব্যক্তি বহুত কেইজন আছে ইয়াত আচলতে। গতিকে তেখেতসকলক আপুনি বাৰু কি এইটো মানে কি কৰি আছে আপুনি কেনেকৈ বনাই আছোঁ। হয় নেকি? এইটো ফ্ৰেমটো বনাই আছে আপুনি, মানে ডিজাইন আৰু এইটো হয় হয়। আপুনি কি কৰি আছে দাদা এনেকৈ এইটো আপুনিও ফ্ৰেম বনাই আছে? তাৰমানে প্ৰথমতে ফ্ৰেমটো নিৰ্মাণ কৰি লোৱা হয়, তাৰ পৰা তাত হেৰি কৰা হয়। আপুনি ফাইনেল আপুনি ফিনিচিং আৰু এইটো ইয়াত ফিনিচিং হয়। গহনাটো তাত বনোৱাৰ পিছত তাতে ফিনিচিংটো হয় আৰু মানে এইটো মানে অন্তিম ৰূপ দিয়ে বুলি কয়, যিটো অন্তিম ৰূপ আৰু। দাদা এই মেচিনটোৰ কাম কি আচলতে, এই মেচিনটোৰ কি কৰে? হয় ৰূপটো মানে পাতল আৰু ঠিক আছে। তো সকলোকে বহুত বহুত ধন্যবাদ থাকিল দাদা। বন্ধুসকল, আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেল ভৈৰৱ অসম ব্লগ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰবাৰ কৈছোঁ, মোৰ ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয় অসম।